Hello friends, welcome to my love tips. So, আজিৰ এই টিপছটো হ'ল অচিনাকি ছোৱালীক কেনেকৈ প্ৰপ'জ কৰিব। সাধাৰণতে আমাৰ ল'ৰাবোৰৰ ধৈৰ্য একেবাৰে কম। তেওঁলোকৰ যেতিয়া কোনো আননোন ছোৱালী ভাল লাগে তেতিয়া তেওঁলোকে প্ৰথমতে এইটো কনফাৰ্ম কৰিব বিচাৰে যে তাইৰ বয়ফ্ৰেণ্ড আছে নে নাই, আৰু যদি আছে বুলি গম পায় তেতিয়া 90% ল'ৰাই তাইক প্ৰপ'জ নকৰে, আৰু যদি 10% তাইক প্ৰপ'জ কৰেও তথাপিও তেওঁলোকৰ প্ৰপ'জেল ৰিজেক্ট কৰি দিয়ে। এতিয়া আপুনি ইয়াত কি কৰিব লাগিব? আপুনি অলপ ধৈৰ্য ৰাখিব লাগিব। যেতিয়া আপোনাৰ কোনো আননোন ছোৱালী ভাল লাগে তেতিয়া আপুনি তাইৰ লগত কনভাৰ্চেশ্যন ষ্টাৰ্ট কৰক। তাৰপিছত আপুনি তাইৰ লগত ফ্ৰেণ্ডশ্বিপ কৰক, কথা বতৰা পাতক। বাট এইটো তাইৰ পৰা কেতিয়াও জানিব নিবিচাৰিব যে তাইৰ বয়ফ্ৰেণ্ড আছে নে নাই। যদিও তাই আপোনাক কেতিয়াবা সোধে যে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে, তেতিয়া অভিয়াছলি আপুনি তাইক নাই বুলিয়ে ক'ব লাগিব। আৰু যদি তাই আপোনাৰ পাষ্ট লাইফৰ বিষয়ে জানিব বিচাৰে তেতিয়া আপুনি তাইক চব কথাই খুলি কৈ নিদিব, আৰু এইবোৰ কথা কেতিয়াও নক'ব যে আপুনি আগতে কাৰোবাক ভাল পাইছিল, বহুত ভাল পাইছিল, বাট তাই কিবা কাৰণত আপোনাক এৰি গুচি গ'ল। আপোনাৰ লগতে সদায় এনেকুৱা কিয় হয়? তুমি প্লিজ মোৰ লগত এনেকুৱা নকৰিবা। যদি আপুনি তাইক তেনেকৈ কয় তেতিয়া আপুনি তাইৰ চিম্প্লিটি দূৰ কৰিব পাৰিব, বাট তাইৰ মনত আপোনাৰ প্ৰতি এটা বেড ইম্প্ৰেশ্যনৰ সৃষ্টি হ'ব। তাই আপোনাৰ প্ৰতি ভাবিব পাৰে যে আপুনি এজন লুইজাৰ হয়। চ' এইটো ভুল কেতিয়াও নকৰিব। আৰু যদিও আপুনি কেতিয়াবা গম পায় যে তাই বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছে, তথাপিও তাইক এইটো কথা নুসুধিব যে তাইৰ এজন বয়ফ্ৰেণ্ড আছে কিন্তু তেওঁ কিয় কোৱা নাছিলে। যদি তাই বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছে বাট তাই আপোনাৰ লগতো একো কথা শ্বেয়াৰ কৰা নাই, তেতিয়া এইটো কথা বুজি লওক যে তাই যিটো ৰিলেশ্যনশ্বিপত আছে সেইটোত তাই হেভি নহয়। আৰু এই কথাষাৰে আপোনাৰ মনত এটা ইম্প্ৰেশ্যনৰ সৃষ্টি কৰিব। তাই আপোনাক লাইক কৰে আৰু আপোনাৰ লগত ৰিলেশ্যনশ্বিপত আহিব বিচাৰে। তাইক আপুনি আগত BF আছে নাই একো নুসুধিব, মানে বয়ফ্ৰেণ্ড। তেনে কৰিলে 99% ছোৱালীয়ে আপোনাৰ প্ৰপ'জেল ৰিজেক্ট কৰিব, কাৰণ তেতিয়া তাইৰ মনত এটা বেড ইম্প্ৰেশ্যনৰ সৃষ্টি হ'ব আৰু তাই মনত ভাবিব পাৰে যে আপুনি ৰিলেশ্যনশ্বিপক ৰেচপেক্ট কৰিব নাজানে। চ' এইবোৰ ভুল নকৰি আপুনি তাইক প্ৰপ'জ কৰিব। তাই আপোনাৰ প্ৰপ'জেল ডেফিনেটলি একচেপ্ট কৰিব। এইটো টিপছ আপোনালোকে এপ্লাই কৰি চাব, আপোনালোকেও জীৱনত এজনী ভাল ছোৱালী পাই যাব। আপুনি আই লাভ ইউ ক'লে যিজনী ছোৱালী আপোনাক লাভ ইউ টু বুলি কৈ দিব, তেনে ছোৱালীৰ লগত আপুনি কেতিয়াও প্ৰেমত নপৰিব, কাৰণ তাই হয়তো আপোনাৰ চেহেৰা, টকা পাতি ইত্যাদিক লৈ প্ৰেম কৰিব পাৰে, কিন্তু এখন সঁচা অন্তৰক লৈ নহয়। থেংক ইউ।